প্ৰিয় দৰ্শক, জনতাৰ চকুলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভাৰতীয় মহাকাশ বিজ্ঞান গৱেষণা সংস্থা ইছৰোৰ বৃহৎ সফলতা। চন্দ্ৰযান-3 সফলভাৱে অৱতৰণ কৰে চন্দ্ৰৰ বুকুত। চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰোৱা বিশ্বৰ প্ৰথমখন দেশ হৈ ইতিহাস ৰচিলে ভাৰতে। ভাৰতৰ এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ'বলৈ অসমৰ গুৱাহাটীকে ধৰি বিভিন্ন ঠাইৰ ৰাজপথ খালী হৈ পৰিছিল। ইছৰোৰ এই অভিযানত অসমৰ দুজন বৈজ্ঞানিকো জড়িত আছিল। অসমৰ বৈজ্ঞানিক দুগৰাকী হ'ল তিনিচুকীয়াৰ নিধি শৰ্মা আৰু লখিমপুৰৰ চয়ন দত্ত। উল্লেখযোগ্য যে নিধি শৰ্মা 5 মাহৰ গৰ্ভৱতী হৈও নিষ্ঠাৰে কৰ্তব্য পালন কৰি গৈছিল। শিক্ষা বিভাগৰ নিৰ্দেশৰ পাছত বিদ্যালয়ে ব্যাপক আয়োজন আৰু ছাত্ৰ ছাত্ৰীৰ আগ্ৰহ দেখা পৰিলক্ষিত হয়। চন্দ্ৰযান-3ৰ ছফ্ট লেণ্ডিঙত পশ্চিম জাৰণি এম ই মাদ্ৰাছাৰ দৃশ্যাংশ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আজি গোটেই বিশ্ববাসীৰ আগত আমাৰ ভাৰতৰ ইছৰো ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন এটা প্ৰমাণ কৰি দিলে যে ভাৰতে এতিয়া সৰ্বশ্ৰেষ্ঠ মহাকাশ বিজ্ঞানত ভাৰত সকলোতকৈ আগত। যদিও এটা সময়ত ৰাছিয়া সকলোতকৈ আগত আছে, কিন্তু এই গৱেষণা দেখা গৈছে এতিয়া আমাৰ ভাৰতে প্ৰথমে ফাৰ্ষ্ট আমাৰ চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত প্ৰথম ছফ্ট লেণ্ডিং কৰিছে। ইয়াৰ আগত কোনো দেশৰ কোনো লেণ্ডাৰে এতিয়ালৈকে লেণ্ড কৰিব পৰা নাই। এইটো আমাৰ আটাইতকৈ গৌৰৱৰ বিষয়। এতিয়া পৰৱৰ্তী সময়ত চন্দ্ৰক লৈ যিমান ঘটনা পৰিৱৰ্তন হ'ব, ইয়াত ভাৰতে নেতৃত্ব দিব, সেইটোৱে আমাৰ কাৰণে গৌৰৱৰ ফল। হয়, আজিৰ এই দিনটো এটা গৌৰৱৰ দিন। গোটা ভাৰতবৰ্ষ নহয়, গোটেই পৃথিৱীৰ মানুহে আজি ভাৰতবৰ্ষৰ এই ছাকচেছটো চাই আহিছে। আৰু ইয়াৰ লগতে আমাৰ এই পশ্চিম জাৰণি এম ই মাদ্ৰাছাখনত আমাৰ এই এলেকাৰ সৰু সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি যুৱক বন্ধুসকল, বয়সস্থ মানুহসকলে যায় আহি আমাৰ স্কুলত আহি এই চন্দ্ৰযান অভিযানটো আহি চাই পেলাই উপভোগ কৰিছে। তাৰ কাৰণে আমি আমাৰ বিভাগীয় কৰ্তৃপক্ষসকলক ধন্যবাদ জনাইছোঁ যে আজি আমাৰ এই প্ৰজেক্টটো আমাৰ এই স্কুলত অনুদান দিয়াৰ কাৰণে আজি আমাৰ এই এলেকাৰ মানুহখিনিয়ে এইখিনি চোৱাৰ কাৰণে এটা সুবিধা পাইছে। গতিকে মই বিভাগীয় কৰ্তৃপক্ষক ইয়াৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।